গৈছোঁ মই কলেজ আৰু কলেজ যাবলৈ একেবাৰে মন নাই বাৰু যি কি নহওক কলেজটো যাব লাগিব যিহেতু ক্লাছ মেইন আৰু ক্লাছ নকৰিলে এক্সামো ভাল নহ'ব আৰু এক্সামটো আহিয়ে পালে ফাইনেল মে'ৰ ওচৰতে আৰু তাৰপিছত আহিছে আৰু ক্লাছত মই আৰু বান্ধৱীজনী আৰু কোনো নাই তাৰপিছত তাক মই কৈ আছোঁ যে মোৰ গালত মহ কামুৰিছে সেইকাৰণে তাই হাঁহি আছে আৰু হাঁহিব লগা কি কথানো মোৰ গালত মহ কামুৰিছে ইমান বেয়া দেখি স্পষ্টকৈ বুজা যায় আৰু শেষত গম পালোঁ যে মেমে বোলে ক্লাছ নকৰে লাষ্টত গৈ কিনে কিবা মিটিং আছে এমাৰ্জেঞ্চি তো তেনেকৈ ক্লাছ কৰা নহ'ল এতিয়া ঘৰত গৈ আছোঁ আৰু এয়া হ'ল আমাৰ বঙাইগাঁও ইউনিভাৰ্চিটি আৰু চাকৰিটো দেখিছে নহয় ভিতৰৰ মাজতে প্ৰব্লেম দিছে সেইকাৰণে বাৰু যি কি নহওক তাৰপিছত ঘৰত আহিলোঁ মই ফুৰিব মানে বেংগলৰ পৰা এজনী ভণ্টি আহিছিল তাই ক'লে বা অকণমান ফুৰাই লৈ আহা আৰু আহি পালোঁ আমি অভাৰ ব্ৰিজ আৰু অভাৰ ব্ৰিজত কেইটামান মই ভিডিঅ'ৰ ক্লিপ দিলোঁ আৰু তাৰপিছত এয়া চাওকচোন ছানছেটটো ইমান ধুনীয়া লাগিছে ইয়াৰ পৰা আৰু তাৰপিছত এয়া ওপৰৰ ভিউটো চাওক থিম পাৰ্কৰ আহি পালোঁ থিম পাৰ্ক আৰু সোমাই আমি কেইটামান ফটো উঠিলোঁ আৰু গোটেই ফটোবিলাক যদি আপোনালোকে চাব বিচাৰিছে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম আইডিটো চেক কৰিব আৰু দুপৰীয়া কেইখনমান ফটো উঠিছোঁ সকলো ফটো আপোনালোকে ইনষ্টাগ্ৰামত পাব আজিলৈ বাই আহিছোঁ।